নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। EVS 2019 ছেকেণ্ড ছেমৰ পেপাৰত ডিফাৰেঞ্চেছ বিটুইন লেছন প্লেনিং এণ্ড ইউনিট প্লেনিং এটা প্ৰশ্ন আহিছিলে 2 মাৰ্কছৰ কাৰণে। আৰু এনেধৰণৰ প্ৰশ্ন অকল যে EVS বুলিয়ে নহয়, বাকী কেইখন পেপাৰতো আহিব পাৰে। লেছন প্লেন আৰু ইউনিট প্লেনৰ মাজৰ প্ৰধান পাৰ্থক্যটো হৈছে যে লেছন প্লেন এটা লেছনক লৈ প্ৰস্তুত কৰা হয়, ছিংগল লেছনছ। ঠিক তেনেধৰণে ইউনিট প্লেনত মাল্টিপল লেছনছ বা এটাতকৈ অধিক পাঠ অন্তৰ্ভুক্ত হৈ থাকে। শ্ৰেণীকক্ষত এদিনত আমি কি পঢ়াম, সেইটো বিষয়ক পঢ়াবলৈ আমি এটা লেছন প্লেন প্ৰস্তুত কৰি নিওঁ। ইউনিট প্লেনত কি হয় যে আমি এসপ্তাহ বা এমাহৰ কাৰণে সেই ইউনিটটোৰ ওপৰত প্লেন প্ৰস্তুত কৰা হয়। লেছন প্লেনটো যিহেতু সৰু হয়, গতিকে শিকনৰ ফলাফলবিলাকো কিছুমান নিৰ্দিষ্ট হয়। কিন্তু ইউনিট প্লেনটো যিহেতু ডাঙৰ হয়, গতিকে ইয়াত শিকনৰ ফলাফলো অধিক হয়। আৰু এটা কুৱেশ্যন আহিছিলে মেনশ্যন 2 টাইপছ অফ টেষ্ট। অসমীয়াত অভিক্ষাৰ দুটা প্ৰকাৰ। ইয়াৰ উত্তৰটো হৈছে ফৰ্মেটিভ টেষ্ট আৰু ছামেটিভ টেষ্ট। নেক্সট কুৱেশ্যনটো হৈছে ডিফাৰেঞ্চেছ বিটুইন ছাৰ্ভে এণ্ড ফিল্ড ভিজিট। ছাৰ্ভে জৰীপ আৰু ক্ষেত্ৰ অধ্যয়নৰ মাজৰ পাৰ্থক্য। ক্ষেত্ৰ অধ্যয়নৰ বাবে প্ৰত্যক্ষভাৱে অঞ্চলটোলৈ যোৱা হয়, ডাইৰেক্ট অন-ছাইট ভিজিট টু এ স্পেচিফিক লোকেশ্যন। আৰু ক্ষেত্ৰ অধ্যয়নত অবজাৰভেশ্যন, ফটোগ্ৰাফী, নোট টেকিং আৰু ইণ্টাৰেকশ্যনছ উইথ লোকেলছ। মানে যেতিয়া আমি ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ যাওঁ, সেই জেগাডোখৰলৈ গৈ আমি প্ৰথমতে জেগাডোখৰ চাওঁ। তাত যদি আমাৰ প্ৰয়োজন হয় আমি কিছুমান ফটো তোলোঁ, তাৰ পৰা তথ্য সংগ্ৰহ কৰি আমি লিখি লওঁ। আৰু আমি কি কৰোঁ, সেই ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ গ'লে তাত যিসকল মানুহ থাকে বা লোকেলছ থাকে তেওঁলোকৰ লগত আমি কথোপকথন কৰি তথ্য সংগ্ৰহ কৰোঁ। আৰু ছাৰ্ভে হৈছে ছিষ্টেমেটিক কালেকশ্যন অফ ডাটা। আমি এটা ছিষ্টেমৰ মাধ্যমেৰে তথ্যসমূহ সংগ্ৰহ কৰোঁ আৰু যদি প্ৰয়োজন হয় আমি মানুহৰ লগত কথা বতৰা কৰি তেওঁলোকৰ পৰা মন্তব্যসমূহ গ্ৰহণ কৰোঁ। আৰু ছাৰ্ভেত মেথডছসমূহ হৈছে কি কুৱেশ্যনেৰিজ। আমি তেওঁলোকক প্ৰশ্ন কৰোঁ, আমি তেওঁলোকৰ প্ৰয়োজন হ'লে ইণ্টাৰভিউ লওঁ বা আমি প'লছ কৰোঁ, যেনেকৈ প'লছ কৰা হয় তেওঁলোকৰ অপিনিয়নৰ কাৰণে। আৰু এইটো এটা কি হয় ছিষ্টেমেটিক মাধ্যমত হয় আৰু এটা জৰীপটো ষ্ট্ৰাকচাৰ্ড ফৰ্মছত হয়। গতিকে যিহেতু 2 মাৰ্কছৰ কাৰণে আহিব, গতিকে আমি এটা মেথডছটো লিখিব পাৰোঁ। আৰু প্ৰথমটো ক'ব পাৰোঁ যে কি সেইটো ডাইৰেক্ট অন-ছাইট ভিজিট আৰু ছাৰ্ভেটো হৈছে কি ছিষ্টেমেটিক কালেকশ্যনছ। আৰু এটা কুৱেশ্যন আহিছিলে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজৰ পাৰ্থক্য লিখিবলৈ। গতিকে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ পাৰ্থক্য এইটো নিশ্চয় পাৰিব সকলোৱে, গতিকে এইটো মই দিয়া নাই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু এনেধৰণে মই শ্বৰ্টকৈ সৰুকৈ ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম, যিহেতু মোৰ তেনেকুৱা একো প্ৰফেশ্যনেল টুলছ নাই যাতে মই ভালদৰে ভিডিঅ' বনাব পাৰোঁ। এইখিনি মই যিহেতু মোবাইলতে ৰেকৰ্ড কৰা হয়, গতিকে ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ মোৰ অলপ সময়ৰ প্ৰয়োজন হয়। গতিকে ধন্যবাদ। ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি সম্ভৱ হয় শ্বেয়াৰ কৰি দিব।